23 জুলাই 2025 বুধবাৰে আইনষ্টাইন একাডেমী বাইহাটা চাৰিআলিৰ উদ্যোগত আইআইটি গুৱাহাটীত একাডেমীৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এটা শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচী হাতত লোৱা হয়। এই কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে আইআইটি গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ আইনষ্টাইন একাডেমীৰ অধ্যক্ষ ডেভিড দাসে। ছাত্ৰ-ছাত্ৰীসকলে আইআইটিৰ বিভিন্ন বিভাগৰ প্ৰয়োগশালাসমূহ দৰ্শন কৰাৰ লগতে বিভিন্ন বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগত মত বিনিময়ও কৰে। So the idea was that we will come here and will enjoy the campus, will enjoy everything, and will learn something from here, so that we'll be prepared for the JEE exams. Those who are trying to get admission in JEE, they should completely get to know the campus, the departments. Next, we will be visiting to our mechanical department. We should know how the department is, what sort of facilities are available. And regarding this department, this is our lab where for us, those who are doing engineering or কাৰ্যসূচীৰ অন্তত আইআইটিৰ গ্ৰন্থাগাৰত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন জ্ঞান লাভ কৰিবলৈ সক্ষম হয় আৰু প্ৰতি বছৰে আইআইটিত বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ পৰিকল্পনা আইনষ্টাইন একাডেমীৰ বিষয়ববীয়াই বাইহাটা লাইভক অৱগত কৰে। নিশ্চয়কৈ আগন্তুক দিনত আইনষ্টাইন একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে এই মহান অনুষ্ঠান আইআইটিৰ জৰিয়তে বিভিন্ন ধৰণৰ সহায় পাব বুলি আইনষ্টাইন কৰ্তৃপক্ষই বাইহাটা লাইভক জানিবলৈ দিয়ে। Most beautiful campuses among many higher educational institutions in India. This sprawling 285 hectares campus of IIT Guwahati houses such as the Lakshminath Bezpura Central Library, academic complexes. Bureau Report, Bayhata Live.